আৰু এতিয়া আমি আহি পাই গ'লোঁ এটা বিখ্যাত মানুহৰ ঘৰত আৰু সেই বিখ্যাত মানুহটো কোনটো আপোনালোকক দেখাই দিওঁ মানে আপোনালোকে একবাৰ নহয় একবাৰ দেখিছে ইনষ্টাগ্ৰামত হওক ইউটিউবত হওক ফেচবুকত হওক আৰু সেই মানুহটো হৈছে এইটো মানুহ কি খবৰ এইটো দা একদম বঢ়িয়া ভালে আছা আছোঁ বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ তাকেইতো মানে কেতিয়া লগ পাইছিলোঁ আমি জুলাইতে লগ পাইছিলোঁ নেকি অলমোষ্ট জুলাই চাগে জুলাই তোমাক মই কিমান বাৰ ফোন কৰি মাতিছো যে আহা বুলি নাই টাইম পোৱা নাছিলোঁ স্কুল তাকে আছিল না বাকী চব ভালে আছা আছোঁ আহা বহা যেতিয়া মানে শ্বিলঙত যাওঁতে ভালকৈ কথা পতা নহ'ল না আমাৰ মানে আহিতে গুচি যোৱা নহ'ল মোৰ ৰাতিটো তোমাৰ হেৰি আছিল স্কুল আছিলে নহয় স্কুল আছিল আৰু মই শ্বিলঙত যাই কিনে দুৰ্বল লাগিলোঁ তোমাৰ গা বেয়া আছিলে সেইদিনাখন ফটো চটো উঠা নহ'ল ভিডিঅ' এটা কৰিছিলোঁ নেকি আমি এইটো ভাড়া কৰাটো তুমি নাছিলা একচুৱেলি তোমাক উলিয়াব লাগিছিল না ফোন কৰাটো আছিলে না ফোন কৰাটো নাছিলা মই যে কৈছিলোঁ তেল চুৰা বুলি তেল চুৰা বুলি কিয় কয় তোমাক এই মানে মই মোৰ এখন সৰু চাইকেল আছিল সেই চাইকেলখন চলাই থাকোঁতে মোৰ এটা ককাই নাম দিলে যে তেলচুৰা মানে কি বস্তুটো মিনিংটো কি মানে বদমাছ হয় ন সেনেকুৱা টাইপৰ আচ্ছা তাৰপিছত আৰু আইতা মই সেইকাৰণে ভিডিঅ'টোত কৈছিলোঁ তেল চুৰা মানে তেল চুৰ নেকি বোলো তই লোৱাৰ আছামৰ নাই সেইটো নহয় আপাৰ আছামতে তেল চুৰ থাকে বুলি এনেকৈ কৈছিলোঁ আৰু মানে আইতাহঁতে প্ৰথমতে খং কৰিছিল যে কি তেলচুৰা নাম পিছত আৰু ভালেই আৰু ভালে বিৰাট পপুলাৰ তেল চুৰা বুলি চব মানুহ জানে আমাৰ গাঁৱৰ মানে যিমান মহিলা হওক বা গাঁৱৰ ছোৱালী তোৱালী বা চব মানুহে চায় তোমাৰ ভিডিঅ' খুব পপুলাৰ মই যেতিয়া তোমাৰ লগত ফটোখন দিছিলোঁ তেতিয়া চবে কৈছে যে তাক ক'ত লগ পালি আৰু ই হয় না একজেক্টলি এইখন বহুত চেঞ্জ হৈছে তেতিয়া কৈছোঁ আৰু ডাঙৰ হৈছে এতিয়া অকণমানতো আৰু চেঞ্জ আহিবই বডি তেনেকুৱা আৰু বাকী তুমি এটা কথা কোৱাচোন ময়ে সুধোঁ তোমাক লগ পালোঁ যেতিয়া কথাখিনি মই ভাবি আছিলোঁ তুমিতো পঢ়িও আছা পঢ়ি আছোঁ কেনেকৈ কৰা এইবোৰ মেইনটেইন মানে আমি অকল ৰবিবাৰে শ্বুটিং কৰোঁ আৰু যোনদিনা ধৰক কিবা আছে উৎসৱ সেইদিনা স্কুল বন্ধ থাকে সেইদিনা কৰোঁ শ্বুটিং আচ্ছা সেনেকৈ শ্বুটিং কৰোঁ বাকী স্কুল থাকিলে স্কুল যাওঁ এতিয়া তুমি কোন ক্লাছত ক্লাছ 8 8 পাইছা বঢ়িয়া পঢ়া চৰা চব ঠিকে আছে আছে মানে তোমাৰ মনটো তোমাৰ কোনফালে থাকে বেছি পঢ়াত থাকে নে ভিডিঅ' চিডিঅ'ত থাকে মানে মোৰতো এক্টৰ হ'বাই মন বেছিকৈ এক্টিঙত দেখি আছে নহয় এনে ধৰা সেইটো বেলেগ কথা পিছত তুমি এক্টৰ হ'বা সেইটো বেলেগ কথা এনেই তাৰমানে তুমি ধৰা সময়খিনি মানুহে এটা ইণ্টাৰেষ্ট থাকে নহয় ধৰা কিছুমানে গেম চেম খেলি থাকে মোবাইলত বা কিছুমানে কিবা কিবি কৰি থাকে না কিছুমানে ধৰা মানে ইণ্টাৰেষ্ট থাকে নহয় চবৰে তোমাৰ ক'ত বেছি ইণ্টাৰেষ্ট লাগে পঢ়াত লাগে নে ভিডিঅ' চিডিঅ' বনোৱাত লাগে সঁচা কথা কোৱা ভিডিঅ' চিডিঅ' বনোৱাত বেছি লাগে সেইটো নিচা ন কি ভাল লাগে মানে তোমাৰ বেছি মানুহে ভাল কমেণ্ট কৰিলে ভাল লাগে না ভিউজ বেছি আহিলে ভাল লাগে ভাল কমেণ্ট আহিলে বেছি ভাল লাগে তাকে নাই ভাল ইংলিছ মিডিয়াম স্কুল নে আছামিজ মিডিয়াম এছামিজ বাকী কি থাকিবা আজি গুৱাহাটী আজি থাকিম আৰু কালি ৰাতিপুৱাই আৰু 5টাতে যাম ইয়াৰ পৰা কালি কি ক্লাছ আছে ক্লাছ নাই কালি মানে ভেকচিন প্ৰতিযোগিতা আছে তাত মই ভাগ ল'ব লাগিব বঢ়িয়া তো ফাইনেলি মানে মই ঋতুদাক কেইটামান কথা সুধিব লগা আছে ঋতুদাই মানে কেনেকৈ প্লেনিংটো আহিল যে ইউটিউব জগতত আহিম কৰিম মানে ইউটিউব কৰিম বা ফেচবুক কৰিম বা ভিডিঅ' বনাম একচুৱেলি মই আগতো দুই এক জেগাত কৈছোঁ মোৰ এনেকুৱা প্লান নাছিল যে মই এনেকুৱা ইউটিউব বা ফেচবুক বা এইবোৰত যে মই আহিম মই কোনো প্লেনিং কৰা নাছিলোঁ কিন্তু এদিন য'চতে মই কিবা এটা কথা কৈ দিলোঁ মানে ফাৰ্ষ্ট লাইফততো কথা কৈ নাপাওঁ আমি কাৰণ ল'ৰা ছোৱালী মানুহ সচৰাচৰ কথা ক'ব নাজানে ভালকৈ আমাৰ মানুহে ভাষণো দিব নাজানে আৰু ছ'চিয়েল মিডিয়াততো কথা ক'ব নাজানে তো মই কিবা এটা য'চত কোৱা গ'ল আৰু অকণমান খাই লৈ আছিলোঁ তাৰপিছত প্ৰথমে এটাই ভিডিঅ' বনাইছোঁ আৰু এটা ভিডিঅ'ৰ কাৰণে মোক চাইবাৰ ক্ৰাইমে উঠাই লৈ গৈছে মানে মোক জেলে দিয়ে মোটামুটি মানে বোধহয় তেনেকুৱা ইউটিউবাৰ বা তেনেকুৱা ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ খুব কম আছে যোনে মানে প্ৰথম ভিডিঅ'টোতে মানে পুলিচৰ বা চাইবাৰ ক্ৰাইমৰ মুখামুখি হ'ব লগা হৈছে সেইটো হ'লো মই সেই ভিডিঅ'টো যেতিয়া পাব্লিছ হৈ গ'ল মই যেতিয়া চাইবাৰ ক্ৰাইম যেতিয়া মই ফেচ কৰিলোঁ যেতিয়া মোক ৱাৰ্ণিং দিলে বা মোক অকণমান বুজালে যে আপুনি যি কয় ক'ব ঠিকে আছে আপুনি কোৱাৰ অধিকাৰ আছে কিন্তু আপুনি বেয়া ৱৰ্ড ইউজ নকৰিব আপুনি এনে ক'ব পাৰে তেতিয়া ভাবিলোঁ বস্তুখিনি দেখোন ঠিকে আছে আৰু মানুহৰ ৰিয়েকশ্যন দেখা পালোঁ অসমৰ মোটামুটি বুজা নাই বহুতবিলাক মানুহে মোক ছাপোৰ্ট দিলে ৰাইজে ভাল পালে এওঁ কথাখিনিতো ঠিকে কৈছে বাকী তেওঁৰ ৱে অফ স্পীকিং মানে মোৰ কথা কোৱাৰ যিটো ধৰণ সেইটো বেয়া বুলি ক'লে তেওঁৰ ধৰণটো বেয়া হ'ব পাৰে কিন্তু তেওঁ যিখিনি কথা কৈছে তেওঁ ৰাইট কথা কৈছে
তো মই পাব্লিকৰ যেতিয়া মই ৰিয়েকশ্যন পালোঁ, মই যেতিয়া ছাপৰ্ট পালোঁ, মই ভাবিলোঁ কামটো কৰি থাকোঁ নেকি, মাজে মাজে বকি থাকোঁ নেকি কিবা কিবি। তো তেনেকৈ আহি গ'লোঁ। আহোঁতে দুই এটা নহয় ভালেখিনি, কিছুমান ভিডিঅ' বহুত চলি গ'ল মানে মিলিয়ন গ'ল। আৰু মোৰ তাত নচলিলেও মোৰ পৰা আকৌ ডাউনলোড কৰি কিছুমানে নিউজ পেজবিলাকে, নিউজবিলাকে বা পৰ্টেলবিলাকে বজাই থাকে। তো তেনেকৈ অকণমান মোক মানুহে চিনি পোৱা হ'ল। তেতিয়া মোৰ অকণ ভালো লাগে। কেতিয়াবা পুলিচেও মাত দিয়ে, দাদা আপোনাক দেখি থাকোঁ। কেতিয়াবা মানে চব ধৰণৰ মানুহে মোক মাত দিয়ে, এতিয়া চিনি পায় আৰু। তো সেনেকৈ এটা নিচা হৈ গ'ল। বাকী তাৰপিছত চবকে যিখিনি ইউটিউব কৰা মানুহ, ইনষ্টাগ্ৰাম কৰা মানুহ চবক লগ পালোঁ। যেনে ইয়াকতো মই আগৰ পৰা দেখোঁ, আগৰ মোবাইলত দেখি থাকোঁ, কিন্তু এনেকৈ ভবা নাছিলোঁ যে এনেকৈ আজি আমাৰ তাত আহিব বা এনেকৈ যে ইমান ধুনীয়াকৈ লগ পাম তাত। মানে বিৰাট মৰম লগাটো হয়। তেতিয়াৰ পৰা একদম সৰুৰ পৰা আছিলে, এইটো একদম পোৱালি। তেতিয়া কিমান বছৰ আছিল তোমাৰ? তেতিয়া 6 বছৰ 7 বছৰমান আছিল। 6 বছৰ 7 বছৰ। তেতিয়াতো একদম জানো আৰু তোমাৰ কথা, তুমিতো ভিডিঅ'বিলাক দেখা পাওঁ নহয়, একদম ৰিয়েলিষ্টিক আৰু কথাবিলাক কোৱা। আৰু কেতিয়াবা গেঞ্জি ভিডিঅ' ওলোৱা না, যেনেকৈ তেনেকৈ ওলোৱাটো তেতিয়াৰ পৰা দেখিছিলোঁ। তেতিয়া ভাল লাগিল চবকে লগ পাই, তেনেকুৱা আৰু। তো মানে যেতিয়া আপুনি ভিডিঅ' বনাইছিল তেতিয়া আপোনাৰ লগত মানে প্ৰতাৰণা হৈছিল নেকি, বা আপোনাৰ জীৱনত এনেকুৱা কিবা হৈছিল নেকি ঘটনা যিটো এতিয়াও মানে ধৰক বেয়া লাগে বা মনত পৰে? প্ৰতাৰণা মানে মোক কোনোবাই ঠগাইছে? হয়। নাই তেনেকুৱা মই এইটো লাইনত পোৱা নাই, ভিডিঅ' লাইনত তেনেকুৱা পোৱা নাই। হয়। বাকী আৰু মেইন কথা, মোৰ লগত তেনেকুৱা প্ৰতাৰণা কৰক বা কিবা কৰক বুলি মোক মানে সাহসো নকৰে, অকণ ভয়ো কৰে। ভাবে আৰু মানুহটো অকণমান ডেঞ্জাৰ টাইপ মানুহ নেকি, অকণ খঙাল মানুহ নেকি। মানে মোৰ লুকটো তেনেকুৱা যে ভাবিলে অকণমান মানুহজনৰ অকণমান এটিটিউড বেছি আছে নেকি, এৰগেঞ্চ বেছি আছে নেকি, খং বেছি আছে নেকি, মানুহটো বহুত লেভেল দাস নেকি, এনেকৈ বহুত মানুহে ভাবে। চ' সেইকাৰণে মানুহে সচৰাচৰ মোক অকণমান ভয় কৰে। কিন্তু একচুৱেলি মই মানুহটো তেনেকুৱা নহয় দেচোন, হয়তো হয়নে নহয়? তুমিতো লগ পাইছা, মই তেনেকৈ একদম ফ্ৰেণ্ডলি থাকি ভাল পাওঁ। ইভেন মোৰ বন্ধু বা মোৰ ফ্ৰেণ্ডখিনি মোতকৈ বহুত ডাঙৰ মানুহ আছে। মোতকৈ ধৰা 15 বছৰ 20 বছৰ বয়সীয়াল মানুহ আছে, আৰু একদম সৰু ল'ৰা লাইক কৰণ। তাৰ নামটো কৰণ বুলি কিন্তু চবে নাজানে দেই, তাত তেলচুৰা বুলি জানে। একচুৱেলি তাৰ নামটো কৰণ কি লিখানো আচল? কৰণ ডেকা। কৰণ ডেকা। তোমালোকৰ এইফালে ডেকা মানুহ আছে? নাই, মোৰ মামাহঁতৰ ঘৰত। হয় নেকি? বঢ়িয়া। তো তেনেকুৱা ভাল লাগিছে আৰু নতুন মানুহ লগ পাইছোঁ, যেনেকৈ আজি তোমাক পালোঁ। তোমাৰো ইমান ধুনীয়া ডাঙৰ ইউটিউব চেনেল আছে, মইতো নিজে আছো, মোৰতো ক'ব গ'লে একোৱেই নাই। তো ভাল লাগিছে। আৰু তুমি শক্তিমানখন কৰিছিলা, চাইছিলোঁ, খুব পপুলাৰ। আৰু মানে কিহেদি কৰিছা নাজানো, মোবাইলত কৰিছা নে কম্পিউটাৰত কৰিছা নাজানো, এডিটিং মজা আছিল আৰু যি কি নহওক ভাল লাগিছিল। আজি লগ পালোঁ তোমাক, বিৰাট ভাল লাগিল। নিশ্চয় আকৌ লগ পাম। আকৌ আপোনাক তামোলপুৰলৈকে বা আমি তামোলপুৰ ছাইডত আপোনাক ইনভাইট কৰিলোঁ, আহিব, লগ পাম। আৰু দ্বিতীয়টো কথা হ'ল যে এতিয়া বহুত ইউটিউবাৰ মানে ভিডিঅ' বনাব খোজে কিন্তু বনাব নোৱাৰে, এইটো কাৰণে যে ভয় কৰে সিহঁতে। মানে ধৰক এই মোৰ কথা কোৱা ষ্টাইলটো নহ'ব নেকি, বা মোৰ ভিডিঅ'টো ভাল নহ'ব নেকি, এইটো ক্ষেত্ৰত কি ক'ব? সেইটো হয়। কিন্তু বহুত মানুহে প্ৰথমতে চিন্তা কৰে যে মই ক'লে নচলিব নেকি, বা আমি নোৱাৰিম নেকি, তেনেকুৱা চবৰে হয়। কিন্তু 2-এটা ভিডিঅ' বনাই দিয়াৰ পিছত আহি যায় বস্তুখিনি। আৰু এটা কথা, বেছিভাগ মানুহ আছে দেই, মই এটা কথা কওঁ, এতিয়া মই যেনেকুৱা ধৰণৰ ভিডিঅ' বনাওঁ, তুমিতো দেখিছা চাগে, মই কিছুমান ইছ্যু লৈ কথা পাতোঁ, কিন্তু অকণমান তেতিয়া ফানী টাইপ কওঁ বা অকণমান কমেডি টাইপ কওঁ। কিছুমানক গালিও দিম, কিছুমান বেয়া শব্দ ইউজ কৰোঁ, তাৰমানে খং উঠে একচুৱেলি, কাৰণ ভালকৈ ক'লে মানুহে নুশুনে। সেইকাৰণে অকণমান যি ধৰণে কওঁ, একচুৱেলি ক'ব নালাগে কিন্তু কৈ দিয়া যায়। মানে কথাটো হ'ল, কিবা এটা বেয়া বস্তু বা বেয়া এটা যদি চিটুৱেশ্যন যদি দেখা পাইছোঁ, বেয়া এটা যদি কথা দেখা পাইছোঁ, বহুত মানুহে ক'ব খোজে যে মই অকণ ভিডিঅ' বনাই দিওঁ নেকি তুমি কোৱাৰ নিচিনা। কিন্তু কথাটো ক'ব ভয়, কিয় মই কিবা ফচিম নেকি, বা মোক কোনোবাই কিবা প্ৰব্লেমে কৰিব নেকি, বা মোক মানুহে বেয়াই পাব নেকি। তো তেনেকুৱা ধৰণৰ কথাবিলাক মানুহে চিন্তা কৰে কাৰণে বহুত মানুহে সাহস নকৰে ভিডিঅ' বনাব। একচুৱেলি বনাব লাগে। মই ভাবোঁ যিকোনো বেয়া ইছ্যুৰ এগেইনষ্টত কথা পাতিব লাগে, চবেই কথা পাতিব লাগে। তুমি নালাগে বাৰু, তুমি পঢ়ি আছা, তুমি সৰু, তুমি এতিয়া তোমাৰ লাইনটো ধুনীয়াকৈ গৈ আছে, তুমি নালাগে। কিন্তু এটা সময়ত কথা ক'ব লাগিব, হয়নে নহয়? এতিয়া তোমাৰ গাঁৱতে কিবা এটা বেয়া এটা বাতাবৰণ সৃষ্টি হৈছে, তুমি তাৰ এগেইনষ্টত তুমি মাত মাতিব লাগিব। কাৰণ তোমাক যদি ইমান মানুহে ফ'ল' কৰে, তেতিয়া মানুহে ভাবিব নহয় তই কৰনে বা তেলচুৰাই কৈছে দে এইটো আমি মানা উচিত। ত' তেনেকুৱা আৰু মানে কি, অকল ধৰা তুমি ইনফ্লুৱেঞ্চাৰ বা ইনষ্টাগ্ৰাম বা ইউটিউব যে কৰিছা, ইমান মানুহ যে তোমাৰ ফলোৱাৰ যে আছে, তোমাৰতো মিলিয়নৰ ওপৰত ফলোৱাৰ আছে, অলমষ্ট তোমাৰ 3 মিলিয়ন মান ফলোৱাৰ আছে। এটাই কথা, মানে অকল ফলোৱাৰখিনি তোমাক ফ'ল' কৰি আছে, তাৰ কাৰণটো কি জানানা?
তুমি তেওঁলোকক দুই এটা ভাল মেছেজো দিব লাগিব সমাজখনৰ কাৰণে মানে তুমি সমাজৰ প্ৰতি অকণমান দায়িত্বও থাকিব লাগিব অকল গান চান গাই ৰিল চিল বনালে নহ'ব বুজা নাই ভাল কথা এটা ভাল মেছেজ দিবা তুমি বোলে কিবা এটা বস্তু শিকিলা পঢ়াৰ ক্ষেত্ৰত হওক কিবাৰ ক্ষেত্ৰত হওক তুমি কথাখিনি যদি কৈ দিয়া নহয় তোমাৰ যদি 3 মিলিয়ন যদি ফলোৱাৰ আছে কমচে কম 1 লাখ মানুহ ফলো কৰিব গতিকে আমি এই কামটো কৰাৰ লগে লগে অকণমান সমাজৰ কাৰণে দায়িত্বখিনিও পালন কৰিব লাগে নেকি সেইটো সদায় কৰিবা কিবা ভাল বস্তু ধৰ ক'ৰবাত তুমি দেখিলা যে এইটো বস্তু এনেকুৱা এখন কিতাপ মোৰ খুব ভাল লাগিল পঢ়ি মোৰ বিৰাট ভাল লাগিছে ঠিক তেনেকৈ তুমি সেইটো কৈ দিয়া তেনেকুৱা ধৰণৰ ভাল মেছেজ মানে গুড মেছেজ বুলি যিটো কয় ফৰ দ্য ছ'চাইটি তেনেকুৱা আৰু বেছি কৈ দিলোঁ নেকি মোৰ কথা নাই একো নাই বাকী আৰু এনেকুৱা কিবা মুহূৰ্ত আছে নেকি যে ধৰক ভিডিঅ' বনাই থাকোঁতে আপোনাৰ এতিয়াও মানে মনত পৰে বা হাঁহি উঠে মানে ধৰক আগতে ধৰক ভিডিঅ' বনাইছিলে প্ৰথম অৱস্থাত ধৰক এনেকুৱা কিবা মুহূৰ্ত আছে নেকি যিটো মুহূৰ্ত এতিয়াও মনত পৰিলে মানে হাঁহি উঠে নিজকে আচ্ছা মোৰ তেনেকুৱা মুহূৰ্ত নাই কিন্তু এটা মুহূৰ্ত মই কৈ আছোঁ মোৰ এটা ভিডিঅ' খুব ভাইৰেল হৈছিল কিন্তু ইনষ্টাগ্ৰামেদি ভাইৰেল হৈছিল মই এনে সচৰাচৰ ইনষ্টাগ্ৰামত মোৰ ফলোৱাৰ একেবাৰে নাই কিন্তু কি কাৰণে ভাইৰেল হৈ গ'ল নাজানো সেইটো অলমষ্ট মানে মোৰ ফলোৱাৰ চাবা 1000 আৰু ভিডিঅ'টো কিমান গৈছে তুমি ভাবাচোন তুমি এনে হেৰি কৰাচোন আইডিয়া কৰা কিমান মান যাব পাৰে 2 মিলিয়ন ভিডিঅ'টো গৈছে 2 মিলিয়ন মোৰ ছাবস্ক্ৰাইবাৰ হ'ল 1000 মানে ভিডিঅ'টো কি লেভেলৰ ভাইৰেল হৈছে তুমি ভাবা আৰু যিমান মানুহে আছে ইনষ্টাগ্ৰাম যিমান মানুহে হোৱাটছআপ ইউজ কৰে হোৱাটছআপে ভিডিঅ'টো গৈছে তাৰমানে মই মদৰ এগেইনষ্টত এটা ভিডিঅ' বনাইছিলোঁ এইটো যি বনাইছে যে মদ কৰে চাইছা ন সেইটো মই ক'লো নহয় সেইটো মানুহ চব চালে আৰু ইভেন গভৰ্ণমেণ্টৰ যিমান ডিপাৰ্টমেণ্ট আছে তেওঁলোকৰ যিমান গ্ৰুপ আছে অফিচিয়েল গ্ৰুপ হওক বা মিনিষ্টাৰ MLA চবে চাইছে মানে মোৰ তাতে ফোন আহিছে চবে চাইছে সেই ভিডিঅ'টো বনাওঁতে মোৰ এটা মানে হাঁহি উঠা এটা কথা এটা আছে একচুৱেলি ভিডিঅ'টো বনোৱাৰ মোৰ কোনো প্লেনিং নাছিলে মই এক জেগাত গৈছিলোঁ ৰাতিপুৱা মানে ৰাতি গৈছিলোঁ আমি ৰাতিপুৱা যেতিয়া উঠিলোঁ তেতিয়া আমি ভাবিছোঁ চাহ তাহ খাব দিব নেকি বুজা নাই আমি মানে কোৱাৰ্টাৰত আছিলোঁ মানে অলমষ্ট গেষ্ট হাউচ আমি ধৰা ৰাতিপুৱা উঠিলোঁ ব্ৰাছ চাছ কৰিলোঁ লৈ আহিছে নহয় মদৰ বটল আৰু চাহ নালৈ মই সুধিলোঁ কি লৈ আহিছা কৈছে নাই ছাৰহঁতে আপোনালোক মদে দিব বোলো চাহ তাহৰ ব্যৱস্থা নাই কৈছা নাই মদে খাওঁ বাৰু এনেকুৱা বোলো হা তাৰ আগতে মই নিউজ চাই আছিলোঁ মানে মোবাইলত চাই আছিলোঁ যে হেৰি যে কিবা গভৰ্ণমেণ্টে কিবা ইমান 1000 লিটাৰ কিবা টাৰ্গেট দিছে প্ৰতিখন ৱাইন শ্বপক হা মই তেতিয়া তেওঁক ক'লোঁ তুমি এটা কাম কৰাচোন আকৌ খোজকাঢ়ি আহে যেনেকৈ আহিছিলা মানে সেইটো কোৱাৰ্টাৰৰ পৰা এইটো কোৱাৰ্টাৰলৈ আহিলা তাত কিটচেনো তাত আছিল তুমি আকৌ খোজকাঢ়ি আহা তাৰপিছত মই বহিলোঁ মই বাহিৰত এনেকৈ বহিছোঁ মোৰ লগৰজনক কৈছোঁ তই ভিডিঅ'টো কৰ তই কেমেৰাটো ধৰিবি খালি জাষ্ট তেওঁ আহি কিবা এটা ক'ব মই ক'ম তেওঁক মানে মই হেৰি কৰিব দিছোঁ আমাৰ মানে ফেৰী কৰিব যাওঁ মানে ফেৰী কৰা বুলি কয় এই মদ লাগিব নেকি মদ এনেকুৱা টাইপ আৰু তো আহি সি যি ধৰণে কথাখিনি ক'লে নহয় তাক মই শিকাই দিয়া নাছিলোঁ কিন্তু তেওঁ নলবাৰী চামোতাৰ আছিলে হেমন্ত বুলি দাদাজনৰ নাম তেওঁ যি ধৰণে ক'লে নহয় মই প্ৰস্তুতে নাছিলোঁ মই মানে পাহৰি পৰি গৈছোঁ প্ৰথম তাৰমানে ইমান ধুনীয়াকৈ কৈছে তাৰমানে কিবা জলকীয়া আছে চাকনা আছে এনেকুৱা টাইপ মানে নে কি ফ্ৰী আছে তাৰমানে অকণমান শুকান জলকীয়া অকণমান নিমখ আৰু এটা জলকীয়া পাব বুলি মই মানে তেওঁক মই অকণো শিকাই দিয়া নাছিলোঁ মানে মই হাঁহিত পৰি গৈছোঁ আৰু দেই তাৰপিছত মই তেওঁক দেখালোঁ ভিডিঅ'টো যে চাওকচোন এনেকুৱা হৈছে আপুনি সিটো দেখি আছোঁ এইটোতো চবেই চাব সি বুজি পালে তাৰমানে বস্তুটো কি হৈ গ'ল তাৰমানে না সি এক্টিঙে নকৰা হৈ গ'ল তাৰপিছত কিন্তু আকৌ 2-3 পেক খুৱাই মেলি পতাই মেলি অকণমান ধমকিও দিলোঁ মানে যা তা কৰি পেলাই ভিডিঅ'টো বনালোঁ যি কি নহওক সেই বস্তুটো সেই ক্লিপটো মোৰ তাত আছে মানে বিৰাট হাঁহি আৰু একচুৱেলি এইবিলাক শ্বুটিং তোমালোকতো শ্বুটিং কৰা কেতিয়াবা বহুত হাঁহি উঠি যায় না বহুত ভাল মমেণ্ট কেতিয়াবা অট'মেটিক ক্ৰিয়েট হৈ যায় কিন্তু প্লেনিং নাথাকে আৰু মই মেক্সিমাম যিবিলাক ভিডিঅ' বনাওঁ নহয় মোৰ কোনো প্লেনিং নাথাকে মোৰ স্ক্ৰিপ্ট নাথাকে মোৰ কোনো লিখা মেলা নাই মই ভাবিছোঁ এনেকৈ ক'ম আৰু এই দুটামান কথা মই পাতিম কিন্তু এনেকুৱা নহয় কোনো লিখিও নলওঁ একো প্লেন নাথাকে আৰু আপোনাৰ এটা টপিক থাকে কিন্তু এটা টপিকৰ ওপৰত মানে মই এটা মানে এটা ইছ্যু এটা থাকে সদায় এটি ক'ম আৰু